নমস্কাৰ। আজি মই আপোনালোকৰ মাজত এটি অসমীয়া কামৰূপী লোকগীতৰ গীটাৰ লেচন লৈ আহিছোঁ। গীতটি হৈছে হৰি ঘৰে আহিলো ৰে। তেতিয়াহ'লে বেছি দেৰি নকৰি লেটছ গো ষ্টাৰ্ট। মই স্কেলটো লৈছোঁ চি মেজৰ স্কেল। তেতিয়াহ'লে বেছি দেৰি নকৰি লেটছ গো ষ্টাৰ্ট। হৰি ঘৰে আহিলো ৰে, অ' হৰি সুন্দৰ কানাই, হৰি সুন্দৰ কানাই, ত্ৰিভুৱন বিমোহন মুৰুলি বজাই, হৰি হৰি ঘৰে আহিলো ৰে, অ' হৰি সুন্দৰ কানাই, হৰি সুন্দৰ কানাই, ত্ৰিভুৱন বিমোহন মুৰুলি বজাই, হৰি ঘৰে আহিলো ৰে, হৰি ঘৰে আহিলো ৰে, অ' হৰি সুন্দৰ কানাই, হৰি সুন্দৰ কানাই, ত্ৰিভুৱন বিমোহন মুৰুলি বজাই, হৰি ঘৰে আহিলো ৰে, হৰি ঘৰে আহিলো ৰে। প্ৰথম ষ্টেপটো গ'ল। এতিয়া আমি স্থায়ীটো শেষ হ'ল, অন্তৰাৰ পিনে অন্তৰাটো এতিয়া ষ্টাৰ্ট কৰিম। শিঙা বাৱে শংখ বাৱে হেম্বেলাৰে ধেনু, গধূলি গোধন লৈয়া আখেৰা মুকানো, হৰি ঘৰে আহিলো ৰে, হৰি ঘৰে আহিলো ৰে, অ' হৰি সুন্দৰ কানাই, হৰি সুন্দৰ কানাই। আৰু এতিয়া অন্তৰা চেম নটেশ্যন। পদূলি গধূলি লৈ আৰু পদূলি গধূলি লৈয়া ধূপ দীপ ৰাতি, সাজিলা মাংগল্য সবে বজেৰ নুমতি, হৰি ঘৰে আহিলো ৰে, হৰি ঘৰে আহিলো ৰে, অ' হৰি সুন্দৰ কানাই, হৰি সুন্দৰ কানাই। এতিয়া দ্বিতীয় অন্তৰাৰ পিনে, এইটো ছেকেণ্ড অন্তৰা। ধেনু বিখব বান্ধিলা ঠায়ে ঠাই, গৃহ কচলিলা সবে কৃষ্ণ দুই ভাই, হৰি ঘৰে আহিলো ৰে, হৰি ঘৰে আহিলো ৰে, অ' হৰি সুন্দৰ কানাই, হৰি সুন্দৰ কানাই। স্নান কৰি ৰাম কানাই অংগীনাথ বখিলা, কাৰলয়নু খায় পুঞ্চিবা কপিলা, হৰি ঘৰে আহিলো ৰে, হৰি ঘৰে আহিলো ৰে, অ' হৰি সুন্দৰ কানাই, হৰি সুন্দৰ কানাই। কৰ্পূৰ কাঞ্চন নাচে কৰিলা ভোজন, কৰ্পূৰ কাঞ্চন নাচে কৰিলা ভোজন, গন্ধ ভৈলা লীলা নায়ক বান্তিলা
চৰণ হৰি ঘৰে আইলো ৰে ও হৰি সুন্দৰ কানাই হৰি সুন্দৰ কানাই। আজিৰ ভিডিঅ'টো ইমানে আছিলে। ইয়াৰ পিছত আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আজিলৈ ইমানে। ধন্যবাদ।